বিটিআর সরকারে বিশেষকৈ চিফ ডাঙৰীয়াই বিটিআৰৰ চিফ তেখেত প্ৰমোদ বৰা ডাঙৰীয়াই শিক্ষা বিভাগটো নিজৰ হাতত ৰাখিছে, এনে ৰখা নাই নিজৰ হাতত। শিক্ষাত যদি আমি আগুৱাই যাব নোৱাৰোঁ, শিক্ষাৰ ক্ষেত্ৰত যদি আমি আমাৰ ল'ৰা ছোৱালীক বিশেষকৈ চৰকাৰী স্কুলবিলাকক যদি আমি ভালকৈ যদি মানে এটা ভাল পৰিৱেশক যদি আমি গঢ়ি তুলিব নোৱাৰোঁ, তেনেহ'লে আগন্তুক দিনত আমি বহুত পিছ পৰি যাম। এইটো ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰতো বহুত আঁচনিবিলাক আমি হাতত লৈছোঁ। আমি স্কুল এডপশ্যন কৰিছোঁ, আপোনালোকে দেখি আছে প্ৰায় 1000 স্কুল আমি এডপশ্যন কৰিছোঁ। 1000 স্কুল এডপশ্যনত আমি এনেই মিছন মদত ভাৰত চৰকাৰ অসম চৰকাৰে এইবিলাক কামটো কৰি আছে। ইমান মিছন মদত কাম কৰাৰ স্বত্তেও আমাৰ পঢ়াশালীবিলাক ইমান ভাল নহয়, যাৰ কাৰণে আমি এৰিয়াৰ পৰা লোকেল MCLA হওক, কোনো তেনেকৈ অফিচাৰে হওক বা DC SP যিকোনো হওক, তেখেতসকলে এটা স্কুলটো এডপ্ট কৰি এই স্কুলৰ গাৰ্জেন হিচাপে তেখেতসকলক আমি দিছোঁ। এইটো এটা আমি হাতত লৈছোঁ। আৰু এইবাৰ মানে বিটিআৰ চৰকাৰে বহুত স্কুলবিলাকৰ যিবিলাক ডেমেজ হোৱা বা যিবিলাক স্কুলকটো ৰিপেয়াৰিং কৰিব লাগে, এইবিলাক স্কুলক একেধৰণে ৰিপেয়াৰিং কৰিবলৈ চেষ্টা কৰিছে। আগত কি হৈছিল, এটা স্কুলৰ নামত 20 লাখ 30 লাখ 40 লাখ স্কিমটো হাতত লৈ আহিছিল, কিন্তু ইফালে কামটো 2 লাখত কৰা নাই। কিন্তু আমাৰ চৰকাৰে কি কৰিছে, এই 20 লাখ 30 লাখ 40 লাখ টকা দি প্ৰায় আমি 10টা 20টা স্কুল ৰিপেয়াৰিং কৰি দিব পাৰোঁ। এই ধৰণে আমি হাতত লৈছোঁ। শিক্ষাৰ ক্ষেত্ৰতো আমি মানে টিচাৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰতো চাওক, এতিয়া 99ৰ যি সমস্যা আছিল বাক্সা ডিষ্ট্ৰিক্টত, এই 99ৰ সমস্যাটো প্ৰায় আমি শেষ কৰিছোঁ। অলপ আছে, এইটো অতি সোনকালে আমাৰ চৰকাৰে এখেতসকলৰ প্ৰায় অল ক্লিয়াৰ এটা কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। শিক্ষাৰ ক্ষেত্ৰত বহুত এটা চিন্তা চৰ্চা আগত ৰাখি আমাৰ চৰকাৰে কাম কৰি আছে। আগন্তুক দিনত আমাৰ ইয়াত থকা ল'ৰা ছোৱালীয়ে কেনেকৈ এটা ভাল পৰ্যায়লৈ লৈ যাম আৰু ইয়াৰ পৰা কেনেকৈ হায়েষ্ট মানে অফিচাৰবিলাক যিবিলাক IAS IPS অফিচাৰবিলাক বনাব পাৰোঁ, তাৰ কাৰণে আপোনালোকে মই অলপ আগতে কৈছোঁ, UPSCৰ কাৰণে ফ্ৰী কোচিং আমি মানে দিল্লীলৈ পঠাইছোঁ। এতিয়া ইঞ্জিনিয়াৰৰ কাৰণে কোকৰাঝাৰত এটা কোচিং চেণ্টাৰ চলি আছে, আৰু MBBSৰ কাৰণে আমি হাতত লৈ আছোঁ, যাতে অল ৰাউণ্ড ডেভেলপমেণ্ট আমাক কৰিবলৈ যাওঁতে শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব। শিক্ষাৰ ক্ষেত্ৰত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইয়াত থকা সকলোৱে যাতে স্থান পায়, আৰু বিটিআৰত থকা 35 লাখ মানুহৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকে যাতে ভাল শিক্ষা পায়, এইটো কাৰণে আমি কাম কৰি আছোঁ। থেংক ইউ। মই UPPLৰ পৰিৱৰ্তন দেখি আৰু উদ্দেশ্যবিলাক ভাল দেখা পাই মই UPPLত যোগদান কৰিছোঁ। আপুনি কোনটো দলত আহিকেনে UPPLত জইন কৰিছে? মই BPF দলত আছিলোঁ। BPF পালে আৰু UPPLক কি ভাল পালে? BPFক মই UPPLক মই বহুত পৰিৱৰ্তন দেখিছোঁ, বহুত আগবাঢ়ি যোৱা দেখা পাইছোঁ। তেওঁলোকৰ নীতি আদৰ্শ দেখা পাই মই UPPLত যোগদান কৰিছোঁ। যেতিয়া আপুনি BPFত আছিলে, আপুনি কি দেখা পোৱা নাছিলে বা কি চেঞ্জ দেখা পোৱা নাছিলে? BPFত থাকোঁতে মই পৰিৱৰ্তন দেখা পোৱা নাছিলোঁ। তেওঁলোকৰ নীতি আদৰ্শবোৰ মোৰ ইমান পচন্দ হোৱা নাছিলে, সেইকাৰণে মই BPFৰ পৰা আঁতৰি আহিলোঁ। এইখিনিয়ে ক'ব। আহি পেলাই মই UPPLত জইন কৰিছোঁ। মই UPPLৰ উন্নতি কামনা কৰি বা উন্নতি ভাল দেখা পাই মই UPPLত যোগদান কৰিছোঁ। আকৌ যেতিয়া আমাৰ প্ৰথম হেৰি হয় নহয়, UPPL আহি যায় আমাৰ গাঁৱত যায়, তেতিয়া মই তেওঁলোকক ছাপোৰ্ট কৰিছোঁ। উন্নতিৰ যিয়ে নহওক আমাক পৰিৱৰ্তন লাগে বুলি কোৱাৰ কাৰণে ময়ো সেই পৰিৱৰ্তন বিচাৰি ওলাই আহিছিলোঁ। আহি আজি মই ইয়াতে জইন কৰিছোঁ। আজি যথেষ্টখিনি পৰিৱৰ্তন হৈছে। উদাহৰণ হিচাপে বিশেষ কৰি এতিয়া যিকেইটা আমাৰ ঘৰ আগতে এনেকুৱাকৈ কোনো গাঁৱত অহা নাছিল, এতিয়া প্ৰায় ঘৰে ঘৰে আহিছে বুলিও ভুল নাই। এইটোতে এটা পৰিৱৰ্তন। তাৰপিছতে আমাক আগতে আঁঠুৱা কম্বল দি থকিছিল। আঁঠুৱা কম্বল আমি BPFৰ দিনত পোৱা নাছিলোঁ। আমাক আঁঠুৱা কম্বলো নালাগে। আমাক হ'ল আমাৰ গাঁওখন ভাল হ'ব লাগে, আমাৰ জিলাখন ভাল হ'ব লাগে, শিক্ষা দীক্ষাৰ উন্নতি হ'ব লাগে। এইখিনি আৰু মোৰ ক'ব লগা। না, খুব ভাল লাগিছে আমাৰ। আমি এই BTR আজি UPPLত জইন কৰিছোঁ। আমাক ভাল লাগিছে, আৰু এইটো ইয়াত আহি যিটো আদৰ্শ পালোঁ, যিটো মহাব্বত ভালবাসা পালোঁ, আমি খুব ভালে লাগিছে আমাৰ। আজিয়ে জইন কৰিলোঁ। ইয়াত আহি তেখেতৰ আদৰ্শখিনি আমাক ভাল লাগিছে, আৰু BTRৰ যিটো শান্তি, আজি আমি যিটো শান্তি পাইছোঁ, আগত যিটো আমি ইফালে আহিব পৰালৈকে আমাৰ নাছিল, আমি ভয় খাইছিলোঁ এসময়ত, কিন্তু আজি আমি ইয়াত খুব পৰিৱেশটো ভাল পালোঁ। আহি মানুহে আমাক আদৰিছে, খুব ভাল লাগিছে। আপুনি কোনটো দলত আছিলে? মই BPFত আছিলোঁ। হয়, BPFে আমাক ব্যৱহাৰ কৰিছে। BPFে আমাক একো দিয়া নাই, আমি একো পোৱা নাই।